গুড মৰ্ণিং। মই মানে আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আশা কৰোঁ সকলোৱে ভালেই আছে। এতিয়া ৰাতিপুৱা 6টা বাজিছে। এতিয়া আমি যাব ওলাইছোঁ মৰাণ, যিহেতু দাদাৰ বিয়া আছে। আমাৰ ওলোৱা হৈ গ'ল, এতিয়া গৈ থাকোঁ। এতিয়া আমি পাই গ'লোঁ ডিব্ৰুগড় লাহোৱাল ফ্লাইঅভাৰ। ইয়াৰ পাছতে পাম জগন্নাথ মন্দিৰ, খনিকৰ পাৰ্ক। এইটোৱে হৈছে জগন্নাথ মন্দিৰ। সম্পূৰ্ণকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিমানখিনি ভিডিঅ' কৰিলোঁ সিমানখিনি আপোনালোকক দেখুৱাইছোঁ। এতিয়া জগন্নাথ মন্দিৰ পাৰ হৈ আহিলোঁ। এতিয়া পাম খনিকৰ পাৰ্ক। খনিকৰ পাৰ্ক আহি পাই গ'লোঁ। এইটোৱে হৈছে খনিকৰ পাৰ্ক। খনিকৰ পাৰ্ক পাৰ হৈ এতিয়া যাম মৰাণ, যিহেতু দেৰি হৈ আছে। তো আমি মৰাণ পাই গ'লোঁ। এতিয়া হাজবেণ্ড আৰু বেটা চাহ খাব গৈছে, মই আৰু বেটি গাড়ীত বহি আছোঁ। এতিয়া যাম দেউতা ঘৰৰ পৰা আকৌ ওলাই মেলি বিয়া ঘৰলৈ যাম। তাকে কি পাৰোঁ দেখুৱাই থাকোঁ বাৰু আপোনালোকক।
আহি পাই গ'লোঁ, আহি চাহ খোৱা হ'ল। এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, বাই।